বন্ধু বান্ধৱীসকল, মই আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া সজিনা বতৰ সকলোৱে সজিনা বনাই খাই থাকে। আজি মই মোৰ ষ্টাইলত বনাই দেখাম আপোনালোকৰ আগত। মই কি দিলোঁ, কি নাই দিয়া, মই সকলোখিনি মই ভিডিঅ' যোগে আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে চাই যাব। সকলোৱেতো বনাই খায়ে বাৰু, মোৰ ষ্টাইলত মই আজি বনাই দেখুৱাম আপোনালোকৰ আগত। ব'লকচোন এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। মই কেনেকৈ বনালোঁ, কি দিছোঁ, সকলোখিনি দেখুৱাই যাম। থেংক ইউ। মই এতিয়া মোৰ ৰেচিপিত কি লৈছোঁ মই আপোনালোকক দেখুৱাম। মই সজিনাখিনি সৰু সৰু চাইজত কাটি লৈছোঁ। এতিয়া মই এটুকু আদা লৈ লৈছোঁ আৰু এটা নহৰু বাকলি গুচাই লৈ লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু 3টা বিলাহী কাটি লৈছোঁ। বিলাহীখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই বগা সৰিয়হ লৈ লৈছোঁ। বগা সৰিয়হখিনি মই অলপ সময় তিয়াই থৈছোঁ, থৈ পেলাই সেইখিনিও মই পিচি ল'ম। আৰু মই 2টা ডাঙৰ চাইজৰ আলু কাটি লৈছোঁ দীঘলকৈ। এতিয়া মই সৰিয়হখিনি মিক্সিত পিচি ল'ম। ক'লা সৰিয়হটো দিব পাৰি, কিন্তু ক'লা সৰিয়হটো দিলে অলপ টিকটিকি হয়, সেইকাৰণে মই বগাটোৱে দিম। এতিয়া মই সৰিয়হখিনি পিচি ল'লোঁ। মই এতিয়া আদা নহৰু পেষ্টখিনিও বনাই ল'লোঁ আৰু মই এতিয়া গৰম হ'বৰ কাৰণে এটা কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই এতিয়া ভাজি ল'ম। পিঁয়াজটো মই ভাজি ল'ম ব্ৰাউন কালাৰ হোৱালৈকে। পিঁয়াজটো আধা ভজা হৈ গৈছে, সেইকাৰণে এতিয়া মই আদা নহৰু পেষ্টখিনিও তাতে দি দিছোঁ আৰু মই 2টা শুকান জলকীয়াও দি দিছোঁ। এইখিনিও মই অলপ ভাজি ল'ম। এতিয়া মই গোটেইখিনি ভাজি আছোঁ। এইখিনিও ৰঙচুৱা হোৱালৈকে আমি ভাজি থাকিম। এতিয়া মই তাতে হালধি দি দিছোঁ। হালধিখিনিও মই একেলগ কৰি ভাজি আছোঁ। এইখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া মই জলকীয়া গুড়া দি দিম। তাতে মই 3 চামুচ দিছোঁ জলকীয়া গুড়া। এইখিনিও মই লৰাই দিম। এটা ধুনীয়া কালাৰ হৈ গৈছে। এতিয়া মই জিৰা পাউডাৰ 2 চামুচ দি দিছোঁ। এইখিনিও মই আকৌ একেধৰণে লৰাই লৈছোঁ। কি ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছে। মই এতিয়া কাটি থোৱা বিলাহীকেইটা দি দিছোঁ তাতে। সেইখিনিও মই ভাজি ল'ম। এতিয়া মই ঢাকনটো মাৰি দিম, কাৰণ বিলাহীখিনি অলপ মই সিজিবলৈ দিম। এতিয়া মই 2 মিনিটমান থকা পিছত মই আকৌ ঢাকনটো উদঙাই পেলাই আকৌ এবাৰ লৰাই দিছোঁ। বিলাহীখিনি গলিয়ে গৈছে। এতিয়া মই কাটি থোৱা সজিনাখিনি তাতে দি দিম। সজিনাখিনি মই তাতে দি দিছোঁ। এতিয়া মই আকৌ গোটেইখিনি লৰাই দিম। মই লৰাই দিছোঁ গোটেইখিনি আকৌ। সকলোৱে বেলেগ বেলেগ ধৰণত বনায়। মই আজি মই কেনেকৈ বনাওঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। সকলোৰে বনোৱা ষ্টাইলবিলাক বেলেগ।
মোৰ ষ্টাইলত মই দেখুৱাইছোঁ। মই ভাজি লোৱা নাই ছজিনাখিনি। এতিয়া মই নিমখ দি দিছোঁ তাতে। এতিয়া মই পিচি থোৱা সৰিয়হখিনি দি দিছোঁ তাতে, আৰু মই কাটি থোৱা আলুকেইটুকু দি দিছোঁ তাতে। এতিয়া মই গোটেইখিনি আকৌ লৰাই দিম। গোটেইখিনি আকৌ মই লৰাই দিছোঁ। আপোনালোকেও মই যেনেকৈ ধৰণে বনাইছোঁ এদিন হ'লেও খাই চাবচোন, বহুতেই টেষ্টি হয় খাবলৈ। এতিয়া মই অলপমান পানী দি দিম। আকৌ মই এবাৰ লৰাই দিছোঁ। কাৰণ মই এতিয়া ছজিনাখিনি সিজিবলৈ দিম। একদম ধুনীয়াকৈ লৰাই আছোঁ মই। এতিয়া মই ঢাকন মাৰি দিলোঁ। 5 মিনিটমান মই ৰখাৰ পিছতে আকৌ ঢাকনটো উদঙাই পেলাই আকৌ এবাৰ লৰাই দিম। কি ধুনীয়াকৈ উতলি আছে। গোন্ধটো ইমান ধুনীয়া গোন্ধাইছে নহয়, কাৰণ সকলো মছলা দি দিছোঁ, সেইকাৰণে গোন্ধটো বহুত ধুনীয়া লাগিছে। এতিয়া মই আকৌ লৰাই দিছোঁ। এতিয়া মই এটা ডিম তাতে দি দিছোঁ, আৰু ডিমৰ লগতে মই অলপমান চিকেন মছলাও একেলগতে মিক্স কৰি পেলাই মই তাতে দি দিছোঁ। এতিয়া মই আকৌ এইখিনি গোটেইখিনি অলপ লৰাই দিম। আকৌ মই অলপ সিজিবলৈ দিম, সেইকাৰণে ইয়াতে আৰু অলপ পানী দিব লাগিব। এইকণতে এটা যিসকল মোৰ চেনেললৈ নতুনকৈ আহে তেওঁলোকে যাতে মোৰ ভিডিঅ'বিলাক চায়, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। এতিয়া মই আকৌ ঢাকন মাৰি দিলোঁ। আকৌ 5 মিনিটমান থকাৰ পিছত আকৌ এবাৰ উদঙাই দিলোঁ। দি পেলাই এতিয়া মই আকৌ এবাৰ লৰাই দিম। উতলি আছে, গ্ৰেভি হৈ গৈছে, আৰু অলপ মই পানীটো নাইকিয়া হ'ব দিম। দেখিছেনে কি ধুনীয়াকৈ কালাৰটো হৈ গৈছে। আপোনালোকে বা কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এতিয়া মই আলু এটুকু ভাঙি চাম সিজিছেনে নাই, কাৰণ ভালকৈ সিজা নাই। মই আকৌ 5 মিনিটমান ঢাকনটো মাৰি দিম। আকৌ 5 মিনিটমান থকাৰ পিছতহে মই ঢাকনটো উদঙাই দিলোঁ। এতিয়া মই আকৌ এবাৰ লৰাই দিম। কি সুন্দৰ গোন্ধটো। কি ধুনীয়াকৈ উতলি আছে দেখিছেনে। এতিয়া মই আকৌ লৰাই দিম এবাৰ। এতিয়া মোৰ এইটো হৈয়ে গৈছে। এতিয়া মই ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক এটা বাতিত উলিয়াই দেখুৱাই দিলোঁ, আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকেও এদিন বনাই খাই চাবচোন, বহুতেই টেষ্টি। থেংক ইউ।